মই খোপা ধৰা মোৰ চুলি দীঘল দাড়ি বহুত সেইকাৰণে নেকি সেইকাৰণে মই খোপা ধৰা হা কি ভুল আছিল মোৰ এয়াই নেকি মোৰ চুলি দীঘল এয়াই নেকি তোমালোকৰ ধাৰণা যাৰ বাবে মোক মৰিয়াই মাৰিল যাৰ বাবে মোক নিকংকভাৱে হত্যা কৰিলা আমাক নিকংকভাৱে হত্যা কৰিলা কি ভুল আছিল আমাৰ এয়াই নেকি যে ফুৰিব গৈছিলো কাৰ্বি আংলঙত ফুৰিব গৈছিলো আমি প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ এয়াই নেকি আমাৰ আছিল ভুল মা মই উভতিব নোৱাৰিম এই নৰবিকা যাতে মোক মৰিয়াই মাৰিলে বাৰে বাৰে চিঞৰি থকা স্বত্তেও মোক মাৰি পেলালে মই অসমীয়া হয় মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস মাৰ নাম ৰাধিকা দাস দিনতে আহিছিলো ইমান চিঞৰি থকা স্বত্তেও অলপ ৰেহাই নিদিলে সেই নৰবিঘা যতে আমি গুচি গলো মা প্ৰাণ বায়ু এৰি আমি গুচি গলো মা আমার ভাতৃ আমাক হত্যা করিলে আমি থাকিব নোৱাৰিলো মা অপ্ৰাণ চেষ্টা করিও আমি থাকিব নোৱাৰিলো গুচিয়ে গলো যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিটি উমি জ্বলে অভিজিত আৰু নীলোৎপল আজি আমাৰ মাজত নাই অসমীয়া ভাতৃয়ে তাহাঁতক আজি হত্যা কৰিলে এয়াই নেকি অসমীয়া আজি অসমীয়াই অসমীয়াক চিনি নোপোৱা হ'ল আজি অসমীয়াই অসমীয়াক চিনি নোপোৱা হ'ল তাহাঁতৰ আত্মাই চিৰশান্তি লাভ কৰক এয়াই আমাৰ কামনা ধন্যবাদ।